নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ৰেচিপিলৈ। আজি মই বনাই ভাল পোৱা ৰেচিপি লৈ আহিছোঁ। মানে মই কেক বনাই চবতকৈ বেছি ভাল পাওঁ। কেকৰ ৰেচিপি লৈ আহিছোঁ। এইটো একদম নৰ্মেল টি কেক হয়, মেংগ' কেক। কেনেকুৱা নৰম আৰু পাফি বনিছে, ছফ্ট হৈছে, খাবলৈও ধুনীয়া হৈছে, একদম টেষ্টি। তেনেহ'লে বলক আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আৰু যিসকলে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কেক বনোৱা একেবাৰে কুইক ৰেচিপি মই আজি শ্বেয়াৰ কৰিম। পোনপ্ৰথমতে আমি মিক্সাৰ জাৰত আধা কাপ চেনি ল'ম। মেজাৰিং কাপৰ দি মই আধা কাপ লৈছোঁ। ইয়াতে 2টা কণী দিম। যদি আপুনি কণী ব্যৱহাৰ কৰিব ইচ্ছা নকৰে, কণীৰ সলনি আপোনালোকে দৈ ল'ব পাৰে, নহ'লে কনডেন্স মিল্ক ল'ব পাৰে। মই এইখিনি এতিয়া গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মই এটা পাত্ৰ লৈ লৈছোঁ। গ্ৰাইণ্ড কৰি লোৱা কণী আৰু চেনিৰ মিক্সাৰটো ইয়াতে ঢালি ল'লোঁ। এতিয়া ইয়াতে ৰিফাইন তেল দি দিম। মেজাৰিং কাপেৰে চেনি যিটো কাপেৰে লৈছিলোঁ তাৰ আধা কাপ, মানে 1/4 কাপ হয় মেজাৰিং কাপৰ। এতিয়া ইয়াতে হাফ টিস্পুন বেকিং ছ'ডা, এইটো বেকিং ছ'ডা হয়, আৰু সেই একেখন চামুচেৰে দুবাৰ দিছোঁ, মানে 1 চামুচ 1 টিস্পুন বেকিং পাউডাৰ দিছোঁ। এতিয়া ইয়াতে ময়দা দিম। এইটো 2/3 কাপ হয়, তো ময়দা 2/3 কাপ দিছোঁ। তাৰ মানে চেনি যিটো কাপেৰে দিছিলোঁ সেইটো কাপৰ 1 কাপ আৰু আধা। মই 2 টেবুল স্পুন চুজি ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে মই 2/3 কাপ ময়দা দিছোঁ। আপোনালোকে যদি চুজি ব্যৱহাৰ কৰিব নোখোজে, তেনেহ'লে চেনি দিয়া কাপটোৰে 2 কাপ ময়দা দিলে হ'ব। এতিয়া ভালকৈ এইখিনি ঘুটি লওক। যেতিয়া ঘুটিব চাব এটা চাৰ্কলতে ঘুটিব। বাটাৰখিনি যেতিয়া মিক্স কৰিব এটা চাৰ্কলতে ঘূৰাব, ভিডিঅ'ত দেখুওৱাৰ দৰে। এতিয়া মই ইয়াতে হাফ টিস্পুন ভেনিলা এচেন্স দি দিছোঁ। এইখিনিও মিক্স কৰি ল'ম। বহুত বেছি ঘুটিব নালাগে, জাষ্ট মিক্সাৰখিনি লাম্পছ নোহোৱাকৈ প্ৰপাৰলি মিক্স হৈ গ'লে হ'ল। মই যিহেতু মেংগ' কেক বনাম, মই এটা মেংগ'ৰ পিউৰি বনাই লৈছোঁ মিক্সাৰ জাৰত। ইয়াৰে মই 3 চামুচ মেংগ' পিউৰি দি দিম আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ম। মেংগ' যদি বনাব নোখোজে, তেনেহ'লে এইটো ষ্টেপ স্কিপ কৰিলে হ'ল। ভালকৈ মিক্স কৰি লওক। মেংগ' এচেন্স ব্যৱহাৰ কৰিব খুজিলে অকণমান এচেন্স দিব পাৰে, কালাৰো দিব পাৰে। অলৰেডি ধুনীয়া কালাৰ আহি গৈছে, মই কালাৰ ইউজ নকৰোঁ। এতিয়া মই এটা পাত্ৰ লৈছোঁ। মই এইটো পাত্ৰতে সদায় কেক বনাওঁ। এইটো পাত্ৰটোৰ তলটো বহুত ঠিক হয়, তো কেকটো বহুত ধুনীয়াকৈ হৈ যায়। তো ইয়াতে মই এতিয়া অলপ তেল ঘঁহি লৈছিলোঁ আৰু বাকী বাটাৰখিনি ইয়াতে দি দিম। আৰু ইফালে মই কুকাৰটো প্ৰিহিট হ'ব দিছোঁ। যিহেতু মই কুকাৰত বনাম, প্ৰিহিট হ'ব দি থৈ দিছোঁ কুকাৰটো। কেকৰ বাটাৰটো চাই ল'ব, মানে পনীয়া হৈ আছে নে ডাঠ হৈ আছে। যদি অকণমান ডাঠ হৈ থকা যেন পায়, তেনেহ'লে অকণমান গাখীৰ মিক্স কৰি দিব পাৰে, 2-3 চামুচ। মোৰ কনচিষ্টেঞ্চিটো ঠিকে আছে, মই নিদিওঁ। ইয়াতে মই ওপৰত অলপ মেংগ' দি দিছোঁ, জাষ্ট খাবলৈ ভাল লাগিবৰ কাৰণে। এইটো ষ্টেপ একদম অপশ্যনেল, নিদিলেও কথা নাই। মেংগ'খিনি অকণমান এনেই মিলাই দিছোঁ, টুথপিক এডালেদি ঘঁহি দিছোঁ। এতিয়া মোৰ কুকাৰটো অলৰেডি গৰম হৈ গৈছে। মই 10 মিনিট গৰম কৰি লৈছোঁ আগতে। এতিয়া তাৰে তলত এটা ষ্টেণ্ড দিয়া আছে। এতিয়া তাৰে ওপৰত পাত্ৰটো দি দিম আৰু 45 মিনিট হ'ব দিম ল' ফ্লেমত। কুকাৰৰ ঢাকনখন মাৰি দিম, কিন্তু চিটিটো নিদিব। লবৰডালো ওলাই দিব পাৰে, দিলেও কথা নাই, আৰু চিটিটো নিদিব। তাৰপিছত মই 45 মিনিট পিছত দেখুৱাই আছোঁ। এইটো চাওক, আমৰ ওপৰৰ পৰা ধুনীয়াকৈ চাফা হৈ ওলাই আহিছে, মানে কেকটো হৈ গৈছে 45 মিনিটত। মই এতিয়া ঠাণ্ডা হোৱাৰ পিছত উলিয়াই দেখুৱাই আছোঁ আপোনালোকক। চাওক কেকটো কি ধুনীয়া হৈছে, একদম বেছি ফুলাও নাই, ফাটাও নাই, একদম নৰম পাফি হৈছে। এই ছেম কেকটোৱে আইচিং কৰি দিলে ধুনীয়া একেবাৰে দোকানৰ নিচিনা কেক হৈ যাব, বাৰ্থডেত যেনেকুৱা আমি ব্যৱহাৰ কৰোঁ। চাওকচোন কি ধুনীয়া হৈছে। ৰেচিপিটো চাই কেনে পালে নিশ্চয় জনাব, আৰু যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।